Hey guys, welcome back to my mini vlog. ভাবিছে চাগে আমি কলে গৈ আছোঁ আমি গৈ আছোঁ নগাঁৱলৈ কিয়নো ভাইটি নগাঁৱতে পঢ়ে সেইবাবে দেউতা আৰু মই তাক ভিজিট থবলৈ গৈ আছোঁ ডিফুটো নগাঁও ৰোডতে আমাৰ গাঁওখনো পাই যায় আমাৰ গাঁওখনৰ নাম হৈছে ফুলনি কেতিয়াবা গাঁৱলৈ আহিলে আপোনালোকক নিশ্চয় দেখাম গাঁৱত এই কাৰণে সোমাব লগা হ'ল কেইটামান বস্তু ল'বলগীয়া আছিল সেইবাবে যিহেতু আমি ৰিটাৰ্ণ হ'ব লাগিব সেইবাবে আমি বেছি দেৰি নকৰিলোঁ আৰু ওলাই দিলোঁ নগাঁৱলৈ যেতিয়া মই নগাঁৱলৈ আহোঁ এই ৰাস্তাটো মোৰ বহুত বেছি ভাল লাগে আমি পালোহি নগাঁৱলৈ ভাইটি বোলে বস্তু কেইটামান ল'বলগীয়া আছিল সেইবাবে আমি সোমালোগে এখন মাৰ্টলৈ বস্তু মানে কি আৰু খোৱা বস্তুহে মেইন তাৰ লাগতিয়াল খোৱা বস্তুখিনি সি লৈ ল'লে ঘৰৰ পৰা বহুত ৰাতিপুৱাই ওলাই আহিছিলোঁ একো খায়ো অহা নাছিলোঁ সেইবাবে বহুত বেছি ভোক লাগি আছিলে চ' আমি সোমালোগে নখোৱা ৰেষ্টুৰেণ্টলৈ ভেজ থালি অৰ্ডাৰ দিলোঁ খাই মেলি তাক থ'ব গ'লোঁ পিজিলৈ এইখন হৈছে তাৰ পিজি আৰু বেছি দেৰি নকৰিলোঁ ঘৰ যাব দেৰি হৈ যাব সেইবাবে আমি ঘৰলৈ ৰিটাৰ্ণ হৈ গ'লোঁ চ' বাই আজি ভিডিঅ'টো ইমানেই